social justice and empowerment of লগতে কাৰ্বি আমি আজি সেই ৱৰ্কশ্বপ আমি অৰ্গেনাইজ কৰিছোঁ কাৰণ আপোনালোকৰ মিডিয়াৰ জৰিয়তে আপোনালোকক জনাব লাগে যে কাৰ্বি আংলং লগতে গোটেই ভাৰত বা অসমত যিবিলাক আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাটো তেখেতে আগতে যিমানখিনি ড্ৰাগছ এইবিলাকত ধৰিছে তেখেতে গোটেইখিনি জুই জ্বলাই দিয়া হৈছে গতিকে সেই ড্ৰাগছৰ নিৰ্মূল কৰাৰ স্বাৰ্থত ড্ৰাগছ নাইকিয়া কৰা স্বাৰ্থত আজি বিশেষকৈ নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাক ষ্টুডেণ্টছবিলাক এম ই স্কুল হাই ছেকেণ্ডেৰী কলেজ ইউনিভাৰ্চিটি ল'ৰাবিলাকে আজিকালি ড্ৰাগছ খোৱা আৰম্ভ হৈছে গতিকে ড্ৰাগছত বেন কৰিবৰ কাৰণে আজি এতিয়া ইয়াত ট্ৰেইনিং দিয়া হ'ব আৰু এপইণ্টেড স্পীকাৰ আছে ৰিটায়াৰ্ড জাজবিলাকো আছে ইয়াত ডক্টৰবিলাক আছে তেওঁলোকে বিতংভাৱে পঢ়াই কাৰণ যিবিলাকৰ ড্ৰাগছ খোৱা ল'ৰাবিলাকৰ তেওঁলোকে কিন্তু সেই ট্ৰেইনিঙত নাহিব আবাতে গতিকে যে আপোনালোকৰ মিডিয়াৰ জৰিয়তে যিবিলাক আপোনালোকৰ মিডিয়াৰ জৰিয়তে সেইটো আমি তেওঁলোকৰ বুজাব লাগে আৰু ভালকৈ আপোনালোকৰ মিডিয়া জৰিয়তে আপোনালোকে ভালকৈ লিখিব লাগে যাতে কাৰ্বি আংলঙৰ ড্ৰাগছ যাতে নাইকিয়া হৈ যায় আজি আপোনালোকে জানে ড্ৰাগছ খোৱা ইয়াত প্ৰায় এৰিয়াতে আছে বিশেষকৈ লাহৰীয়াত খটখটি সেইটো এৰিয়াৰ পৰাহে ড্ৰাগছটো বিক্ৰী কৰে আৰু ডিপুও আপোনালোকে দেখা পাইছে কিছুমান ডিপুও ধৰা পৰিছে গতিকে ড্ৰাগছ নাইকিয়া কৰিবৰ কাৰণে ড্ৰাগছ বেন কৰিবৰ কাৰণে বিশেষকৈ এইটো অৰ্গেনাইজ কৰা হৈছে আৰু আপোনালোকৰ ছ'চিয়েল মিডিয়া ডিউটি আপোনালোকৰ কেনেকৈ কৰিব লাগে গোটেইখিনি তেখেতসকলক বুজাই দিব মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বহুদিনত কৈছোঁ যে সেইটো আপোনালোকে ইয়াত আহি এদিন এটা ৱৰ্কশ্বপ পাতিব লাগে আজি সেইটো নগাঁও জিলা আৰু হোজাই আৰু লগতে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং সেই চাৰিটা জিলাত মিলি আজি প্ৰিণ্ট মিডিয়াক তেওঁলোকক নিমন্ত্ৰণ কৰিছে ডাইৰেক্টৰৰ পৰা ডাইৰেক্টৰ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ পৰা অৰ্গেনাইজ কৰিছে আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলত সহযোগিতা কৰিছে গতিকে এনেধৰণৰ আমি কাৰ্বি আংলঙত ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে অকল CM বা গভৰ্ণমেণ্ট বা কাউন্সিলে এইটো চেষ্টা কৰিলে নহ'ব আপোনালোকে সহায় সহযোগিতা কৰিব লাগে আপোনালোকৰ মিডিয়া সেইটো ক'ৰবাত যদি ড্ৰাগছ বিক্ৰী কৰে ক'ৰবাত যদি ড্ৰাগছৰ দোকান আপোনালোকে গম পায় আপোনালোকে লগে লগে মিডিয়া আপোনালোকে প্ৰিণ্ট মিডিয়া আপোনালোকে দেখুৱাই দিব লাগে ছ'চিয়েল মিডিয়া আপোনালোকে প'ষ্ট কৰিব লাগে তাৰপিছত আমি যিটো আইনমতে আমি ব্যৱস্থা কৰোঁ সেইটো কাৰণে আমি SP এডিশ্যনেল SP ক্ৰাইমো মাতিছোঁ আৰু ইয়াত পুলিচ ডিপাৰ্টমেণ্টো মাতিছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে গোটেইখিনি ইয়াত মতা হৈছে গতিকে আপোনালোকৰ ইয়াত সহায় সহযোগিতা কৰাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ আমি ড্ৰাগছৰ ঠাইত স্পৰ্টছ কালচাৰ আনিবৰ কাৰণে কাৰ্বি আংলং আমি চেষ্টা কৰি আছোঁ তাৰ কাৰণে আপোনালোকে সহায় সহযোগিতা কৰিব মদ খোৱা ইমান নহয় কিন্তু ড্ৰাগছ খোৱাটো সেইটো এডিক্টেড হৈ যাব তেতিয়া গোটেই লাইফটো বৰবাদ হ'ব তাৰ লগতে যিজন ল'ৰাটো বেয়া হ'ব তাৰ গোটেই পেৰেণ্টছ ফেমিলিও বেয়া হৈ যায় গোটেইখিনি টেনশ্যন হৈ যায় এইটোতো আপোনালোকে জানে তাৰ গোটেইখিনি ৰিলেটিভবিলাকৰ এইটো টেনশ্যন হৈ যায় গতিকে সেইটো নিৰ্মূল কৰিবৰ কাৰণে আপোনালোকে সহায় সহযোগিতা কৰিব লাগে গতিকে মিডিয়াবিলাকক মই ধন্যবাদ